ডান্স কৰি আছে চব কোলে পিছিয়ে আছে মোটামুটি 1.5 ঘণ্টামান পিছ পাই ধৰছি মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দেৱাজিত জেটি ভ্লগ বৰ্তমান আছোঁ আমি গোলাঘাট জিলাৰ ঢেকিয়ালত আৰু ঢেকিয়ালত আজি ছেকেণ্ড নাইট হয় মানে আজি মানে আমাক ৰুম যিহেতু পুৰা 3 কিলোমিটাৰমান দূৰত দিলে ন তো তাৰ কাৰণে ভাবিছোঁ আজি আমাৰ খানাটো ৰুমতে বনাওঁ ৰুমত মানে ৰুমৰ বাহিৰত বনাওঁ আৰু তো লগৰকেইটা বজাৰ কৰিব গৈছে গাহৰি মাংস আনিব গৈছে তো সিহঁতে বজাৰখিনি কৰিব আৰু মই ইয়াতে থকা যোগাৰখিনি কৰি লওঁ তো সেইটোতো চাই থাকক ক'ত কি কৰোঁ কেনেকৈ কৰোঁ আজিৰ দিনটো এনেই আৰু অলপমান সৰু ভ্লগ এটা হ'ব চাই থাকক আৰু এইফালে এনেকৈ আমাৰ মাংস আহি পালে এয়া মাংস গাহৰি মাংস আহিলে 2 কেজি আছে তো এতিয়া খানাত লাগোগৈ আমি ব্লগ তাত আহি পেলাই এইটো মহাদেৱ আধা ৰাস্তাতে ৰ'লকৈ পানী চানি দিব খৰি আছে চব খৰি চৰি যোগাৰ কৰি থৈ দিয়া আছে আৰু এইফালে দীপে বাচন ধুই আছে কেৰাহী চাৰি এইফালে ধুই আছে আৰু এইফালে মহাদেৱ আহি আছে মহাদেৱে বজাৰৰ পৰা কিবা আলু চালু আনিলে আৰু এইফালে আৰম্ভ হৈ গ'ল আদা নহৰু চেলোৱা আৰু এইফালে চানাদাই কিবা কিবি কৈ আছে মানে ভিডিঅ'ত কিবা কিবি কৈ আছিলে মানে চাউণ্ডখিনি মিউট কৰি দিব লগা হ'ল এই বহুত মানে হাল্লা হৈ আছিল মাতটো ভালকৈ নুফুটে সেইকাৰণে সেইখিনি চাউণ্ড মিউট কৰি পেলাই ভইচ অভাৰ দিব লগা হৈছে তেনেকৈ আৰু এইফালে মহাদেৱ আলু চেলাই আছে কিবা লেকচাৰ দি আছে দেউতাই আৰু এনেকৈ চব যোগাৰ পাতি হৈ গ'ল এতিয়া মই কেৰাহীটো বহাই দি পেলাই মাংসখিনি বহাই দিলোঁ মানে এইখিনি বইল কৰিব লাগিব বইল কৰি পেলাইহে বনাব লাগিব নহ'লে গাহৰি মাংস খোৱাৰ আমেজটো নাপায় ফাইনেলি এইফালে গাহৰি বইল হৈ গ'ল এতিয়া বনাব লাগিব ৰান্ধনি নহয় বাৰু বিলাহী কটাই দিবি নে আদা আছেই চোন পিঁয়াজ দি দিবি তেল গৰম হোৱা নাছিলে পিঁয়াজ লাল পৰি গ'ল বতাহখিনি হ'ল দিলে আৰু এইফালে এনেকৈ কেৰাহীত মাংস বহাই দিয়া হৈ গ'ল মাংসৰ কাৰণে ডাঙৰ ভাজি আছে আৰু নিমখৰ পেকেট ইয়াত আছিলে এতিয়া খুলিব লাগিব কেইটকা কোলে পিছিয়ে আছে মোটামুটি 1.5 ঘণ্টামান পিছ পাই ধৰছি 1.5 ঘণ্টা আৰু টাকা হওঁতে সোনকালে হ'ল আৰু মিহি কৰিলেও হ'ল টাকা এখন ইমান নোৱাৰি না এইপিনে আমাৰ আঞ্জাত মানে কি হ'ল আলু কম হৈ গ'ল আনিব লাগিছিলে 1 কিলো অনা গ'ল মানে আধা কিলো তো সেইকাৰণে আকৌ দোকানত আহি আছোঁ আমি আলু নিবৰ কাৰণে চালাদা আছে আগতে এইফালে আহি আছে পূৰা আৰু এইফালে গম পাইছোঁ কেনে চাৰি এটা কৈ দিয়ক বঢ়িয়া সিহঁতক মানে তাত হেৰি মাংস বনাবলৈ মানে মই পেণ্ডেলৰ ফালে আহিলোঁ মোৰ মানে ট্ৰলি কাম অকণমান আছে ট্ৰলি কামখিনি মানে কমপ্লিট কৰি আহোঁ এইফালে চাইকেলখন লৈ গৈছোঁ সিহঁতৰ গৃহস্থৰ তাকে আৰু এতিয়া কামখিনি কৰি আহোঁ মাইনা আৰু মই বাকী সিহঁতে যি কৰে কৰিব আৰু খানাত গছ কাটি আছে ইয়াত গছ কাটি আছে প্ৰতিদিনে তুমি
জীবন তুমি ৰহণীয়া আৰু এইফালে এনেকৈ পেণ্ডেল আহি পালোঁ পেণ্ডেল আহি পেলাই ৰাজুদাই ওপৰত ডেন্স কৰি আছে ৰাজুদাই ডান্স কৰি আছে চাওক কি মজা লাগে না লাইট স্পট এটা এফালে চাৰিটা মাছৰ লাইট কৰি গ'ল তাৰপিছত মই পুৰা এনেকে আল্টিমেট ফিলিংছ ন পুৰা Villain, the main part of drama. Villain. পুৰা লাল লাইট জ্বলি যাব তলৰ পৰা নে কি চাব লাগে আৰু ন এই চাৰিওফালে দৰ্শক থাকিব এতে আৰু এইখন ট্ৰলি দি জেফিদা আহিব আৰু এইখন দি প্ৰস্তুতি বা যাব যিখনত বৰ্তমান মই উঠি আছোঁ আৰু এইখন মানে এইফালে ৰাজুদাই পুৰা এক্টিং মাৰি আছে ডান্স কৰি আছে চেয়াৰ ট্ৰেকৰ কাম হ'ল এতিয়া যাওঁ মাংসও হ'ল না নাইবা হ'ল যদি আৰু পুৰা একেলগে যাই পেলাই পেৰি দিম আৰু পুৰা আহি পালোঁ মাংস হৈ আছে ইয়াতে তো মাংসটো অকণমান দেখাই আছোঁ অলপ চাইডক এইটো হ'ল মাংস আৰু বাকীকেইটা ভিতৰত পাৰ্টি কৰি আছে পাৰ্টি মানে বেলেগ পাৰ্টি এইটো নিৰাখাও দিয়ক বেয়া দেখি ন চব ৰেডি হৈ গ'ল মাংস দি আছে আমি এতিয়া বহিম খাবৰ কাৰণে আৰু ভিতৰত এইকেইটা পাৰ্টি কৰিছোঁ এইকেইটা পাৰ্টি কৰি আছে পৰা বাকী গোটেইখিনি দেশত বেয়া দেখি ন ডাঙৰে বনাইছে পুৰা মানে ৰঙা ৰঙা লাগিছে মজা এয়া মাংস আজি আমি কি খাম মাংস খাম গাহৰি মাংস আৰু আমাৰ কি আমাৰ হেৰি ডাঙৰ বুলি নহয় এইটো মানে আমাৰ শিৱসাগৰৰ শিমলুগুৰি তাৰপিছত আমি আহিম হেৰি লৈ মিলাই দিবি হেৰি তাৰপিছতে কি খাম মাংস খাম ৰাহা নেই যাতা তাৰপিছতে মানে নেক্সট প্লেনটো মানে কি আমি মাংস খালোঁ মানে হেৰি কৰিছিলে তাৰপিছতে মানে কি এতিয়া আমি মানে চবৰ লগতে খানা খাইছোঁ একেলগে প্ৰবালি ফালে মনে মনে আছে লাষ্ট কৰছি চলিত সেইফালে মোৰ পাতত মাংস বৈছি বয়া খাই লৈ হৈ গ'ল খাই লৈ পেলাই এতিয়া তলত কুলেন মঞ্জিত ইয়াতে খাই আছে তো তাতে খবৰটো ল'ব হ'ব কি হৈ আছে আৰু কুলেনে ইফালে চাওক কি এক্সপ্ৰেশ্যন দি আছে মানে এনে মানুহ নামাতেই আৰু একদম ভদ্ৰ মানুহ হৈ থাকে একদম মানে আজি মাংস খাই লৈছে ন পুৰা একদম খাই লৈ পেলাই এইফালে আৰু দীপক দালি লাগে দালি বিচাৰি আছে মই বোলে দালি বনাইছোঁ একদম পাগলা কৰি মাৰিব এই এটা পাগলা কৰি মাৰিব দালি আনে নাই মই কৈছোঁ যে দালি আনে নাই দালিটো অনাৰ কাৰণে মানুহ নাই গধলা বনাম আনা মানুহ নাই গধলা আনিম থাকিব পৰা নাই তো গাইজ ভিডিঅ'টো ইমানেই আছিলে আজি ব্লগটো ইমান ডাঙৰ কৰিব ইমান মানে দীঘল কৰিব নোৱাৰিলোঁ
প্ৰায় অকণমান দেখাই দিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন পাইছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ এৰিছোঁ বাই বাই জয় অসম